চেনেললৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া সৰু পথাৰত গৈ আছোঁ এতিয়া 15 আগষ্টৰ মানে প্ৰগ্ৰেম ৰাখিছে এই প্ৰগ্ৰেমত এতিয়া আমি গৈ আছোঁ বেটা বেটি কিবা ডান্সৰ প্ৰগ্ৰেম আছে এতিয়া গৈ আছোঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো আগলৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই অলপ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া লাইক এটা মাৰি দিব লগতে এতিয়া ভাল লাগে আৰু মনটো নতুন নতুন ভিডিঅ' বনাবলৈ এই BSC তেল ভৰাই আছোঁ এতিয়া তেল শেষ হৈ গ'ল আৰু তেল নাই এইফালে খালী হৈ আছিলে আহি পাই গ'লোঁ ডান্সৰ এইফালে গণেশ মন্দিৰ আছে তাত ডান্স হ'ব এইফালে আৰু আহি আছে আৰু মেইন বাইদেউহঁতে আহি পোৱা নাই গাড়ীখন চব মডিফাই কৰি দিছোঁ এবাৰ এই জাণ্ডাৰ পৰা লগাই দিছোঁ এইফালে এখন এইফালে নাম লিখি দিছোঁ ইউটিউব চেনেলত চাই লওক পূৰা মডিফাই কৰি দিছোঁ একদম জাণ্ডা লগাই নাম ইয়াতো লিখি দিছোঁ পতাকা এফালেও লগাই দিছোঁ আৰু ইয়াত নাম লিখি দিছোঁ কেনেকুৱা লাগিছে জনাব গাড়ীখনৰ ডিজাইনটো কমেণ্ট এটা কৰি দিব আৰু আমাৰ ডান্সৰ টিম আহি গ'ল মেইন পাৰ্টি মেইন এইফালে আহি গ'ল মেইন কোৰিঅ'গ্ৰাফাৰ বাইদেউ মেডাম চব হয় মুখখন নাই অঁ এইবাৰ লৈছে চব চুৰ্ণি লৈ আহিছে টিকছা এইফালে যাই দিছা কি দুষ্ট এইফালে গৈ আছোঁ এতিয়া ভিতৰলৈ হনুমান মন্দিৰ সৰু পথাৰৰ और उनसे पहले ही आप सबने मेरी तकदीर का फैसला सुना दिया माँ मुझे जी लेने दो अपनी कसम मैं आपको कभी तंग नहीं करूँगी
आज भी क्लास तोड़ दिया, इसका पैसा कौन तेरा बाप देगा? কাৰণ এয়া কণ্ঠ নাৰীৰ যাৰ মহিমা সুদূৰ প্ৰসাৰী। পটকা নাপালে জেগাটো সৰু হৈ গ'ল, এটা খেলি মেলি হৈ গ'ল। হাৰি গ'ল তৰাইনৰ দ্বিতীয় যুদ্ধত 1192 চনত। এয়ে হৈছে ভাৰতবৰ্ষৰ ইতিহাসৰ আটাইতকৈ কৰুণ অধ্যায়। হাৰিলে কিয়? ভাৰতবৰ্ষৰ মানুহৰ যিটো স্পিৰিট, ভাৰতবৰ্ষৰ মানুহৰ শক্তিসম্য কোনোদিন কম নাছিলে। হাৰিলে একমাত্ৰ এটা কাৰণে, ভাৰতীয় মানুহখিনিৰ মাজত একতা নাছিল। আৰু সেই একতাৰ সৃষ্টি কৰিবৰ কাৰণে আজি আমি সকলো একত্ৰিত হৈছোঁ আৰু এই ক্ষেত্ৰত আমি সফল হৈছোঁ। এই যে একতা নোহোৱা হ'ল, তাৰ উদাহৰণবোৰ আমি 1191 পিছৰ পৰা পাই থাকিম। আমাৰ প্ৰগ্ৰেম শেষ হ'ল, আমি গৈ আছোঁ এতিয়া ঘৰলৈ। বাকীবিলাকো আছে এতিয়া প্ৰগ্ৰেম হ'লে, ইয়াত আৰু কাৰ্যসূচী আছে, চলি থাকিব। এতিয়া আমি আৰু ইমান দেৰিলৈকে থাকিব নোৱাৰোঁ, চাই লওক হ'লে চলি আছে। আমি ঘৰলৈ গৈ আছোঁ, চব গাড়ীত উঠিলোঁ, হোটেলত সোমাই চাহ তাহ খাই ল'লোঁ, চাহ মিঠাই। এতিয়া আৰু ঘৰলৈ গৈ আছোঁ, পেলাই আন্ধাৰ হৈ গ'ল। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।